हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে ডেকা ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অস্তিত্ব ধাৰাবাহিকখনত অভিনয় কৰা পাহাৰী কোন পাহাৰী ৰিয়েল নাম কি ঘৰ ক'ত এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে কম গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক পাহাৰীৰ প্ৰকৃত নাম হৈছে সুকন্যা ৰাজগুৰুৰ নিকনেম হৈছে মাইনা সুকন্যা ৰাজগুৰুৰ জন্ম হৈছিল 1992 চনৰ 1 এপ্ৰিল তাৰিখে যোৰহাট জিলাত সুকন্যা ৰাজগুৰুৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে সুকন্যা ৰাজগুৰুৰ পৰিয়ালত মুঠ 4জন সদস্য আছে সুকন্যাৰ লগতে মাক দেউতাক আৰু এজন ভাইটি আছে মাকৰ নাম শেৱালী ৰাজগুৰু আৰু দেউতাকৰ নাম নলিনী কুমাৰ ৰাজগুৰু সুকন্যা ৰাজগুৰুৰ শিক্ষা জীৱনৰ বিষয়ে ক'বলৈ গ'লে জেবি কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু মাছ কমিউনিকেশ্যনত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে সুকন্যা ৰাজগুৰু সৰুৰে পৰা নাটকৰ লগত জড়িত হৈ আছিল আৰু 2009 চনত প্ৰথমবাৰৰ বাবে ভোগালী ভিচিডিত অভিনয় কৰিছিল সুকন্যা ৰাজগুৰুই অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হ'ল ৰুণজুন প্ৰতিজ্ঞা গাৰ্লছ হোষ্টেল মন মন্দিৰ বহাগতে পাতি যাও বিয়া বৈদেশী ফাগুন দুটি মনৰ জোনাক আৰু বৰ্তমান অস্তিত্ব ধাৰাবাহিকখনত অভিনয় কৰি আছে সুকন্যা ৰাজগুৰুৰ হাইট আৰু ৱেটৰ বিষয়ে ক'বলৈ গ'লে হাইট হৈছে 5.6 ইঞ্চ আৰু ৱেট হৈছে 57 কেজি সুকন্যা ৰাজগুৰুৰ স্বামীৰ নাম হৈছে দেৱাশিষ বৰঠাকুৰ আপোনালোকে সুকন্যা ৰাজগুৰুৰ অভিনয় চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।